নমস্কাৰ। আজি 20 জুন কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ মৃত্যুবাৰ্ষিকী। তেখেতৰ উদ্দেশ্যে মই এটা কবিতা লিখিছিলোঁ। এইটো প্ৰায় 2014 চনত লিখিছিলোঁ। কবিতাটোৰ নাম আছিল আজিও খেদ হয় বিষ্ণু ৰাভা। তেতিয়া মই তেজপুৰত আছিলোঁ, কলেজত পঢ়ি আছিলোঁ। সেই সময়ৰ কথা। তেতিয়া মই কেইবাবাৰো ৰাভাদেৱক লগ পাইছোঁ ওচৰৰ পৰা। মই ক্লাছ 9-10ৰ ভিতৰত তেতিয়া তেজপুৰত প্ৰদৰ্শনী কৰিছিলোঁ। মোৰ লগত আৰু 4গৰাকী আৰ্টিষ্ট আছিল। আৰু সেই প্ৰদৰ্শনীখন উন্মোচন কৰিবৰ কাৰণে আমি বিষ্ণু ৰাভাদেৱক আমন্ত্ৰণ জনাইছিলোঁ। তেখেত আহিছিল, আমাৰ প্ৰদৰ্শনী উন্মোচন কৰিলে। সেই প্ৰদৰ্শনীত মোৰ গুৰু লম্বোদৰ হাজৰিকাদেৱ, প্ৰয়াত লম্বোদৰ হাজৰিকাদেৱ, তেখেতৰ শিল্পকৰ্ম আছিল। লগত আছিল আন্তঃৰাষ্ট্ৰীয় আলোকচিত্ৰশিল্পী, প্ৰখ্যাত আলোকচিত্ৰশিল্পী, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহুতো পুৰস্কাৰ পাইছে, নলিনী বৰুৱাদা, তেখেতৰ আলোকচিত্ৰ, মোৰ পেইণ্টিংছ, আৰু ভূপাল চক্ৰৱৰ্তী বুলি এজন দাদাৰ পেইণ্টিংছ, আৰু এজন ডক্টৰ চৌধুৰী, মই নামটো অলপ পাহৰিলোঁ, তেওঁ ভেটেৰিনেৰী ডক্টৰ। আমি এইকেইজন মানুহে বহুবাৰ একেলগে এক্সিবিশ্যন কৰিছোঁ। তো সেই এক্সিবিশ্যন মুকলিৰ সময়ত বিষ্ণু ৰাভাদেৱ আহিল, উন্মোচন হ'ল, ছবিবোৰ চালে। আৰু মোৰ ছবিৰ ওচৰ পাওঁতে তেখেতে ৰৈ পেলাই সুধিলে, এয়া কোনে আঁকিছে? তেতিয়া মই ওচৰতে থিয় হৈ আছিলোঁ। মই ক'লোঁ, ককাইদেউ, মই আঁকিছোঁ। তেতিয়া মোৰ ফালে চাই ক'লে, তুমি এনাটমি শিকা, তুমি এনাটমি শিকিব লাগিব। মোৰ এখন ছবি আঁকিছিলোঁ মই। তেতিয়া মোৰ প্ৰায়বোৰ ছবি আছিল কপি। মই ভাল ভাল পেইণ্টাৰৰ ছবিবোৰ কপি কৰিছিলোঁ। বিদেশী পেইণ্টাৰ এজনৰ মই এখন ছবি কপি কৰিছিলোঁ। এজনী মাইকী মানুহজনীৰ গৰাকীৰ সকলো দীঘল আছিল। নাক, চকু, মুখমণ্ডল, হাত, আঙুলি, ডিঙি, সকলো দীঘল দীঘল আছিল। মোৰ ভাল লাগিল, মই আঁকিলোঁ। সেইখন ছবি চাই বিষ্ণু ৰাভাদেৱে কৈছিল, তুমি এনাটমি শিকা, এনাটমি শিকিব লাগিব। এইটো মোৰ জীৱনৰ কাৰণে এটা ডাঙৰ আশীৰ্বাদ আছিল। আৰু মই নিজেও খুব গৌৰৱ অনুভৱ কৰিলোঁ যে এজন সুবিখ্যাত আমাৰ অসমৰ মানুহৰ সবাৰে প্ৰিয় কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱে এই কথাষাৰ মোক কৈছে। মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছিলোঁ। সেইবোৰ কথা মনত পৰে, তেজপুৰৰ কথাবোৰ মনত পৰে। বহুবাৰ তেখেতক পাইছোঁ, বান ৰংগমঞ্চত নাটক কৰি থাকোঁতেও পাইছোঁ, একেলগে ফণী শৰ্মাৰ লগত। গতিকে এইবোৰ কথা প্ৰায়ে মনত পৰে। যেতিয়া 20 জুনটো আহে, প্ৰায়ে মনত পৰে। আজি এই দিনটোত মই তেখেতৰ প্ৰতি উৎসৰ্গিত কৰা এটা কবিতা, মোৰ কবিতা আজিও খেদ হয় বিষ্ণু ৰাভা, মই মাতি দিব বিচাৰিছোঁ। আজিও খেদ হয় বিষ্ণু ৰাভা, এক মহামান্য সান্ধ্যকালৰ প্ৰাৰ্থনাৰ শেষত, নিৰ্মম অমাৱস্যাৰ জয়াল পাদদেশত থিয় হৈ মই শুনো তোমাৰ বিলম্বিত স্বৰ, এক চেতাব হাঁহিৰ সংগীত। তুমি যেতিয়া আছিলা, তোমাক বিচৰা নাছিলোঁ। তুমি আছা, সেইবাবে নাছিলোঁ ভবা। যেতিয়া ভাবিছিলোঁ, তেতিয়া
তুমি নাছিলা। বাৰে বাৰে খেদ হয়, বাৰে বাৰে খেদ হয়, কিয় তোমাৰ সতে মই কৰমৰ্দন নকৰিলোঁ, দিব নোৱাৰিলোঁ এটা চালাম। আহ বিষ্ণু ৰাভা, আহ বিষ্ণু ৰাভা। আউসীৰ অহংকাৰ গচকি তুমি আহিলা, আউসীৰ অহংকাৰ গচকি তুমি আনিলা এটা দোকমোকালি, থিয় হৈ সাৱটি ধৰিলা এটা পৰিচ্ছন্ন ফেহু জালিক। আমি মাথো পৰি ৰলো পুৰাতন অন্ধকাৰৰ এটা বিশাল গড়খাৱৈত। তোমাক মাতিলো, উচ্চাৰিত কৰিলো তোমাৰ নাম, নামতেই সানিলো একাজলি প্ৰণাম। ভাং ভাং বুলি কৈছিলা হয়, ভাং খাই খাই অধপাতে গ'ল জাতি। জুমাই সিং হৈ বগালা কত পাহাৰ, দীঘেলিত তুলিলা কত জোৱাৰ। আবু বুলি ৰাইজে মাতে শতবাৰ, ৰুটি চটিচক দুয়ো কাষে লৈ আত্মগোপন কৰি আত্মপ্ৰকাশহে কৰিলা। আজি বাৰে বাৰে প্ৰশ্ন কৰিছো নিজক, বাৰে বাৰে ধিক্কাৰ দিছো নিজক। মোৰ অক্ষমতাক, মোৰ দুৰ্বলতাক উত্থিত কৰা মই, মোক এই কাঠ গড়াত থিয় কৰাই জগৰীয়া কৰিছো নিজক। তিৰস্কাৰ কৰিছো, ভৰ্ৎসনা কৰিছো, নিন্দা কৰিছো, দুষ্য বিসৰ্গিত আত্মগ্লানি আৰু সংঘনিত অপৰাধ বোধক কৰিছো দণ্ডিত। কিয় মই তোমাৰ শিল্পক তুলি ল'ব নোৱাৰিলো, কিয় মই তোমাৰ সতে এবাৰো কৰমৰ্দন নকৰিলো, দিব নোৱাৰিলো এটা চালাম। আহ বিষ্ণু ৰাভা, আহ বিষ্ণু ৰাভা। কি পৰিহাস, কি পৰিহাস, কিমান অথৰ্ব মোৰ চেতনা। আজিও দেখিছো এখন হস্তিনাপুৰ, কত দুৰ্যোধন, কত দুঃশাসন, কত নষ্ট যৌৱন, কত স্বজন তোষণ, কত জীৱনৰ ইতি স্তব্ধ গতি, কত হত্যা, কত মিথ্যা, কত বাদ বিবাদ, কত অপবাদ, কত দৰিদ্ৰ ভোকাতুৰ বিপন্ন আতুৰ, কত চহৰ, কত অট্টালিকা, ৰাজনীতিৰ দুৰ্দান্ত চকা ঘূৰে, ঘূৰিছে, ঘূৰিব, আৱৰ্তন বিৱৰ্তন, ৰাতি নোপোৱা স্তব্ধ আহ্নিক গতি। তাৰ হিচাব কোনে ল'ব, তাৰ হিচাব কোনে ল'ব। ৰাতিৰ এন্ধাৰৰ এটা মেৰুত থিয় হৈ স্বপ্ন দেখো দোকমোকালিৰ। ক'ত বিভা, ক'ত প্ৰভা, ক'ত আভা। আহ বিষ্ণু ৰাভা, আহ বিষ্ণু ৰাভা। কিয় মই তোমাৰ সতে পোহৰ বিচাৰি নগলো, কিয় মই তোমাৰ সোঁহাতৰ ঝনঝন শব্দক বজ্ৰনাদ কৰিব নোৱাৰিলো। খেদ হয়, বাৰে বাৰে খেদ হয়, কিয় মই তোমাৰ সতে এটা ফেহু জালি নহলো, এজাক পক্ষীৰ গুঞ্জন নহলো, এথোপা নাহৰ, একোকি তগৰ বুটলিব নোৱাৰিলো। খেদ হয়, আজিও খেদ হয়, আত্মাত চেপি ৰখা বিদ্ৰোহৰ কবিতাক কিয় মই উন্মুক্ত কৰিব নোৱাৰিলো। আজিও ডুবি থাকো আক্ষেপৰ জলাহত, উচ্চাৰিত কৰো তোমাৰ নাম, কিয় মই তোমাৰ সতে এবাৰো কৰমৰ্দন কৰিব নোৱাৰিলো, দিব নোৱাৰিলো এটা চালাম। আহ বিষ্ণু ৰাভা, আহ বিষ্ণু ৰাভা।